মহাজ্ঞান হয় তোমাক আমি আকৌ পৰীক্ষা কৰিম। আমি বিষ্ণু। কিয়নো আপুনি মৎস্য ৰূপ ধাৰণ কৰিব লগা হ'ল? শুনা ভক্তব্ৰ, আজি কালৰাত্ৰি, আজি এই শেষ ৰাতি মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানী গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব। হৈদত্তক লগে স্বজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে। সি ইতিমধ্যে চাইবে ধাৰণ কৰি আনিছে। মহাপ্ৰলয়